हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल रिजामनी शर्मा चैनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আহিছো ভুটান চকী পিকনিক খাবলৈ। গতিকে আহক আপোনালোকেও কেনেকুৱা লাগে ঠাইখিনি চাই ল'ব। মই প্ৰথমবাৰৰ বাবে আহিছো, কি আছে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব। যিমানখিনি পাৰো দেখাবলৈ একেবাৰে চেষ্টা কৰিম আৰু ময়ো দেখা নাই কেনেকুৱা লাগে চাই আপোনালোকক ময়ো জনাম কেনেকুৱা লাগে। তেনেহলে বলক আমি পালোহিয়ে। এতিয়া এইবোৰ পাহাৰবোৰ দেখা পাইছো। এয়া আমি আহি চৌকি পাই গলো। চৌকি আহি দেখিলো বহু গাড়ী। এতিয়া আমাৰ গাড়ী ক'ত পাৰ্কিং কৰিম, আমি কোন ঠাইত খাম, টেনচন হৈ গৈছে কাৰণ বহুত মানুহৰ ভিৰ। দেখা পাইছে আপোনালোকে কিমানখিনি গাড়ী আছে। এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি ঠাই বিচাৰিব লাগিব আৰু ঠাইখিনি বিচাৰি উঠি আপোনালোকক লগ পাই আছো। এয়া হৈছে নাচি আছে পিকনিক খাব আহি আৰু সকলোৱে এনেকৈ এনজয় কৰিছে। ভাল লাগিছে পৰিৱেশটো বহুত বেছি। আমি অলপ আগত পিকনিকৰ ঠাই বিচাৰি পাইছো, তাত ৰান্ধি আছে আৰু আমি ফুৰিবলৈ আহিছো। এয়া এইফালে আমি বগৰী খালো, চাৰিওপিনে বগৰীৰ গছ আৰু এয়া হৈছে নদী। পানীখিনি চাওক কিমান ধুনীয়া, তলৰ শিলবোৰ গোটেই দেখা পায় আৰু এয়া হৈছে পাহাৰ। চাৰিওপিনে পাহাৰ, তাৰ মাজতে চবে পাৰ্টি কৰি আছে আৰু আমাৰ ৰান্ধি আছে, আমি ফুৰি আছো। এয়া চাৰিওফালে গাড়ী, মানুহে মানুহ। আপোনালোকে যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই নটিফিকেশনটো অল কৰি থব আৰু এটা ভিডিঅ'টোত লাইক কৰি দিব। কমেন্ট কৰি জনাব কেনেকুৱা পালে। বহু মানুহৰ ভিৰ হয়, যদি আপোনালোকে অহা নাই এবাৰ আহি যাব, বহুত ভাল লাগে ঠাইখিনি। এয়া ওখ এটা হেৰি আছে, তাৰ ওপৰৰ পৰা মই এইখিনি দেখাই দিছো। এয়া ভালকৈ ঢুকি নাপায় বাৰু আমি পিকনিক খোৱা ঠাইবোৰ, তথাপিও দেখাই দিছো ওপৰৰ পৰা। ইয়াত এটা মন্দিৰ আছে, হনুমান মন্দিৰ, আৰু সেয়া মন্দিৰত আমি আহিছো। আহি এইখিনি দেখালো ওপৰত উঠি। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। ফাৰ্ষ্ট টাইম ভুটান চকী আহিছো, খুব ভাল লাগিছে আহি। এয়া সৰুকৈ গাড়ীবোৰ দেখা পায় অকণ আৰু এতিয়া আমি ওপৰৰ পৰা নামি আহিলো চিৰিৰে। আহি এইখন দলং আছে সৰুকৈ আৰু তলৰ ধাৰবোৰ চাওক কেনেকুৱা, পানীবোৰ ইমান ধুনীয়া, বহুত চাফা পানী হয়। আমি ইয়াৰ পৰা যাওঁ আৰু এতিয়া আমি নামি আছো। আকৌ অলপ আগলৈকে ফুৰিব যাওঁ বলক। তাত ভইচ অভাৰ কৰিব নোৱাৰিলো কাৰণ ভইচ দিলে তাত বহুত বেকগ্ৰাউণ্ডত গান বাজি আছে, গানবোৰ উঠি যায়, সেইবাবে নোৱাৰি। এনেই ভিডিঅ'টো কৰি থৈছিলো। দুইফালে নদী, মাজেৰে আমি গৈ আছো, ৰাস্তাটো মাজেৰে দুইফালে নদী, এইফালেও আছে সেইফালেও আছে নদী। পানীখিনি খুবেই ধুনীয়া, চাফা পানী হয়, বহুত ভাল লাগে। ইফালেও আছে এটা আৰু এইটোতো মানুহে ফটো উঠি আছে। এইবোৰ আমি ৰাস্তাৰে গৈ আছো, চাও কিমানখিনি পাৰো দেখাবলৈ। এয়া মানুহ চব ফটো উঠাত ব্যস্ত আৰু আমিও কেইখনমান উঠিছো। এয়া পাহাৰ, ইমান ধুনীয়া ঠাই।
তাত লিখা আছে ডু নট ক্ৰছ দ্য ভুটান বৰ্ডাৰ। ইমান ডাঙৰ ডাঙৰ শিল। ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।